ভিডিঅ'টো ৰাতিপুৱাৰে হয়। আমি যিহেতু গাঁৱত বাস কৰোঁ, ৰাতিপুৱা সকলোবোৰ কাম বন কৰি আহি গা পা ধুই আহি আকৌ চাহকাপ নেখালে দিনটোলৈ কিবা এটা মনটো ভালেই নালাগে দেখোন। এইফালে আকৌ ভাতো পাতিব হ'লেই নহয়, ছোৱালীৰ যিহেতু স্কুল আছে। এয়া আকৌ মানুহজনক শাক কাটি দিছে। মানে ৰাতিপুৱা সময় হোৱাৰ লগে লগে হুঁচ নাই আৰু, জমে নিবলৈ আহিলেও উভতাই পঠিয়াব লাগিব, এনেকুৱা হয়। কি হ'ব, ৰাতিপুৱা একদম সোনকালে, যিমান সোনকালে উঠিলেও মানে খৰ ধৰ কাম। লৰালৰিকৈ আকৌ ভাত পাতিছোঁ। ছোৱালী দুইজনী স্কুল আছে। সেইফালে কলডিল আলু মানুহজনে কাটিয়ে দিলে, তেহেঁতি ভাজিম আৰু। আকৌ মানুহজনো কামলৈ যায়গৈ, তেওঁক জানো এমুঠি খুৱাই পঠিয়াব নালাগিব। সেইটোকে ৰাতিপুৱা খৰধৰকৈ কাম বন কৰি আকৌ ভাত পাতিব লাগে। ভাতৰ লগতে চাহো খোৱা হৈ যায় আৰু, মানে একেলগে হৈ যায় বুলি ক'লেও বেয়া নহয়। চাহকাপ বাকি লওঁ, এইফালে ভাতো বনাব লাগে। আজি যেনিবা মানুহজন আছিলে কাৰণে ৰাতিপুৱা সেয়া ধুনীয়াকৈ শাককেইটা কাটি দিলে আৰু, নহ'লে আকৌ চব কৰি ল'ব লাগে নহয়। ব্ৰাছ কৰিবলৈ বেয়া পায়, কিমান ক'ব লাগিব। মই যিহেতু নতুন হয়, মই নতুনকৈ চেনেলটো খুলিছোঁ। আপোনালোকৰ অকণমান মৰম আশীৰ্বাদ পালেহে মই আগুৱাই যাব পাৰিম। যিসকলে মোৰ ভিডিঅ'বোৰ চাই ভাল পায়, ধুনীয়াকৈ চেনেলটো